নমস্কাৰ জোনমণিৰ পৰা অন্য এটা ভ্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেঁচা পাকঘৰতে আছোঁ, গম পাইছে চাগে নহয় দেখি, আৰু সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই এয়া তেলপিঠা বনাইছোঁ। এয়া দেখিছে নহয়, কালি বনালোঁ তিলপিঠা আৰু পকা মিঠৈ আৰু লস্কৰা। আজি তেলপিঠা বনাইছোঁ আৰু বনাই থাকি আপোনালোকক দেখাই থাকিম, চাই থাকিব। আৰু আপোনালোকেও ভোগালী বিহু মানে উলহ মালহে পালন কৰক। আৰু কাইলৈ যিহেতু ভোজ আছে, সকলোৱে মিলিজুলি খাম আৰু আপোনালোকক দেখুৱাই যাম, চাই থাকিব। বৰা চাউলৰ পিঠা হয়। ফাইনেলি মোৰ তেলপিঠা হৈ গ'ল। এয়া আজি যিহেতু ভোজ, সেইবাবে আমি ওচৰৰ খুৰাৰ ঘৰতে আমি মানে ভোজৰ আয়োজন কৰিছে। ঘৰত যিহেতু খুৰা ঢুকোৱাৰ কাৰণে আমাৰ নিয়ম নকৰে, সেইকাৰণে খুৰাহঁতৰ ঘৰতে ভোজ খাবলৈ আমি ঘৰৰ সকলো পৰিয়াল আহিলোঁ। আৰু আপোনালোকক এয়া দেখাই যাম, চাই থাককচোন। এয়া চৰাই এজনী খুৰাৰ ল'ৰাটোৱে পুহিছে, কিমান মৰমত ৰাখিছে চাওকচোন। আমাৰ ছোৱালীও ভাল পাইছে, তাই ধুনীয়াকৈ খেলি আছে চাওক। এইবিলাক বজাৰ কৰি আনি থৈছে, আৰু পাচলি এইবিলাক, আৰু সকলোৱে মিলিজুলি পাচলি কটাত ব্যস্ত। এয়া সকলো মিলিজুলি পাচলি কাটি আছে, খুৰী নবৌহঁত। আৰু এইফালে খুৰা দাদাহঁতে ভাত ৰান্ধিবলৈ যোগাযোগ কৰি আছে, যিহেতু আজি বতৰ ডাৱৰীয়া আৰু বৰষুণে এটুপ টুপ পেলাইছে। সেইকাৰণে অকণমান টিং দুখনমান দি চালি দিছে, নহ'লে আকৌ ভাত ৰান্ধিবলৈ যিহেতু প্ৰব্লেম হ'ব। তেওঁলোকে সেয়া এইফালে আমাৰ নিউ ৰান্ধনি মাছৰ আঞ্জা বনাইছে। আমাৰ যিহেতু এওঁৰ ফ্ৰেণ্ডৰ পৰিয়াল হয়, এয়া নবৌ লাগি আছে, দাদাও লাগি আছে, তেওঁলোক পূৰা ৰন্ধাত ব্যস্ত। বতৰ যিহেতু ঠাণ্ডা, আৰু সকলোৱে বাৰান্দাতে বহি আছে, আৰু ঠাণ্ডাতনো কি কৰিব। বতৰটো আজি ভোজৰ দিনাখনেই যিহেতু বেয়া হ'ল, এয়া তেওঁলোকে চালাডৰ এবাৰ আয়োজন কৰিছে। ডাৱৰীয়া বতৰত যিহেতু চালাড খায়ো ভাল লাগে, পূৰা ব্যস্ত চালাড কোটাত। সকলোৱে কথা পতাত ব্যস্ত। আৰু ইফালে খানা অলৰেডি হৈছে, ভাত চাকিলেই দাদাই, অলপ পিছত আমি আৰু খাম। এয়া আমাৰ ফাইনেলি খানা ৰেডি, পাত পাৰিলে আৰু সকলোৱে খাবলৈ এতিয়া বহিছোঁ লাহেকৈ, যিহেতু বতৰো বহুত ঠাণ্ডা আজি, বৰষুণ দিওঁ দিওঁ অৱস্থা। আৰু আমাৰ আইটেম এয়া চাওক, খাচী মাংস আৰু এইফালে মাছৰ সৰিয়হ দি জোল, পাপৰ, চালাড আৰু মাছৰ মুড়ি, কবি চব্জি, সেয়াই। এয়া দুপৰীয়া ভোজ চোজ খাই মেলি আহি আমি অকণমান জিৰাই লৈছোঁ। জিৰাই লৈ আকৌ সন্ধিয়া আমি আকৌ বৰ্তাঘাট ভোজ খাবলৈ যাম, আৰু আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু কিমান মজা হ'ব নহয় ভিডিঅ'টো, আপোনালোকে চাই থাকক আৰু একদম ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। আৰু মই দেখুৱাই যাম কি মজা মাঘ বিহু, আৰু মই আৰু আমাৰ পৰিয়ালে কেনেকৈ উদযাপন কৰিছে ভোগালী বিহু, আপোনালোকক দেখুৱাই থাকিব, আপোনালোকে চাই থাকিব। আৰু এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, আৰু আপোনালোকে চাই থাকক। এয়া সন্ধিয়া বৰ্তা ঘৰলৈ আহিলোঁ, যিহেতু আমাক খাবলৈ মাতিছে তেওঁলোকৰ ঘৰত, আমাৰ সপৰিয়ালে আহিলোঁ। ইয়াত আহি হাঁহৰ কাৰণে যোগাৰ কৰিছোঁ, মুৰ্গী মাংসৰ কাৰণে যোগাৰ কৰিছোঁ। কাটি কুটি ধুই পখালি চবেই আজৰি কৰি আৰু চাহৰ পৰ্ব চলি আছে, সকলোৱে চাহ খোৱাত ব্যস্ত। এয়া আমাৰ নবৌহঁতে চাহ খাই আছে, ফ্ৰেণ্ডহঁতেও খাই আছে, আৰু জাষ্ট মই চাহৰ কাপ ল'ম, আৰু এয়া পিঠা পনা সকলোৱে মিলিজুলি ইয়াতে সাঁজ খাম বুলি ভাবিছোঁ। ভোজৰ পিছদিনাখন আকৌ আমি দাদা ঘৰলৈ আহিলোঁ, তাত ভাত খাবলৈ দিনত মাতিলে। আমি সকলোৱে আকৌ দাদা ঘৰলৈ আহি ইয়াতে ভাত খাবলৈ আহি জাষ্ট পাইছোঁহি। আৰু ইয়াতে হাঁহৰ মাংস আৰু মাছ ৰান্ধিছে নবৌয়ে, দেখুৱাইছোঁ বলক।
ইয়াতে মাছ ফ্ৰাই কৰি আছে, চাহো বনাই আছে আমাক সকলোকে চাহ দিবৰ কাৰণে। এফালে মাছ ৰান্ধি আছে, ফ্ৰাই কৰি আছে। এয়া চাওক, এইফালে মাছ, এইফালে চাহৰ যোগান, এইফালে পিঠা পনা সকলো ৰেডি কৰি আছে, পূৰা ব্যস্ত। আৰু এয়া এইফালে হাঁহ মাংস পূৰা ৰেডি হৈছে, গম পাইছে নহয় কোমোৰাটো দেখি, কিমান ডাঙৰ কোমোৰা। আৰু মানুহকেইজনী ফিগাৰটো কোমোৰা মিলি গ'ল আৰু গুড মৰ্ণিং। এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ৰেডি হ'লোঁ, আৰু আমি সকলোৱে ৰেডি হৈছে। আমাৰ এওঁৰ ফ্ৰেণ্ড মানে একদম অকণ লাজ কৰিছে, সেয়া লুকাইছে চব। আৰু আমি সকলোৱে ৰেডি হৈ গ'লোঁ। এয়া গাড়ীত আমি তেল ভৰাইছোঁ, আৰু আমি ভাইটিৰ নতুন গাড়ীখন লৈ আহিছোঁ ঘৰলৈ। আমাৰ অকণ প্ৰব্লেম হৈ আছে কাৰণে, আৰু ইয়াতে তেল ভৰাই মেলি লৈছোঁ। ইয়াৰ পৰাই জাৰ্ণি ষ্টাৰ্ট। আমি ইয়াত হাওৰা বাগান পালোহি, আৰু সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ। ইমান ভাল লাগে নহয়, বতৰটো যিহেতু ডাৱৰীয়া। আমি ইয়াত গৈ আছোঁ, চাওক আমাৰ অসমৰ চাহ বাগিচাখনেই মেইন, আৰু সেউজীয়া একদম ধুনীয়া হৈ আছে। আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ। ইয়াত হাওৰা বাগান বুলি কয়। জাষ্ট আমি ঘৰ পামেই আৰু বেছিকণ নাই। ফাইনেলি আমি ঘৰ পাই গ'লোহি। এয়া আমি গাড়ীৰ পৰা জাষ্ট নামিছোঁ, আৰু ঘৰত বস্তু বাহিনীবিলাক নমাইছোঁ। আৰু এয়া চাহ খালোঁ, চাহ তাহ খাই পিঠা পনা খাই আৰু অলপ দেৰি ৰেষ্ট ল'লোঁ। এয়া ঘৰ পাই গ'লোঁ। খেলা 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 খেলা। আমি ঘৰৰ পৰা এতিয়া ৰিটাৰ্ণ হৈ আহিলোঁ। ঘৰত বেছিকৈ ভিডিঅ' কৰিবলৈ নহ'ল, এতিয়া কৰিব নহ'ল। চেপন পাওঁ অৱস্থা, আৰু এতিয়া যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া ৰংঘৰ বাকৰি। আমি যিহেতু ইয়াত সোমাম বুলি ভাবিছিলোঁ, কিন্তু যে গম নাপাওঁ ইয়াত মেলা চলি আছে, প্ৰগ্ৰেম চলি আছে। ইয়াত বহুত ভিৰ আৰু গাড়ীবোৰ যথেষ্ট জাম, সেইবাবে আমি ৰংঘৰতো সোমাবলৈ নহ'ল। সেইবাবে আমি তলাতল ঘৰলৈ গ'লোঁগৈ। তলাতল ঘৰতে অলপ ফুৰিম, আৰু তথাপিতো আশা এটা থাকিল, আৰু ৰংঘৰত সোমাব নোৱাৰিলোঁ। এয়া চাওক কিমান মানুহ, মানে এনেকুৱা জাম নহয়, ইয়াত সোমাব নোৱাৰি। আৰু সেইবাবে আমি তলাতল ঘৰলৈ গুচি গ'লোঁ।
নধৰাকৈ নাযাবা দেই। এয়া চাওক তলাতল ঘৰত যথেষ্ট মানুহৰ ভিৰ আৰু সকলোৱে ব্যস্ত খুব মানে ফূৰ্তি কৰিছে চাওক কিমান মানুহ আৰু কিমান সুন্দৰ পৰিৱেশ একদম সেউজীয়া আমাৰ যে ঐতিহ্য এটা মানে তলাতল ঘৰ কিমান মনোমোহা দৃশ্য মানে কিমান ধুনীয়া এটা পৰিৱেশ চাওক কিমান মানুহে চাবলৈ আহিছে উপভোগ কৰিছে মানে ফৰেইনাৰবিলাকো আহিছে আমি বহুত তলত পাইছোঁ এই জাষ্ট এই শুই উঠিলে আৰু সাৰ পাই এই ওপৰলৈ চৰাই চাইছে আৰু আমি এইখিনিতে তলাতল ঘৰ আমেজ লৈছোঁ আৰু বহুত মানুহ আছে আজি এইটো আপোনালোকৰ যিটো চাউণ্ড শুনিছে এইটো আচলতে ৰংঘৰ বাকৰিত প্ৰগ্ৰেম চলি আছে আৰু চাউণ্ডটো সেইকাৰণে আহি আছে বাৰু বহুত মানুহ এতিয়া আমি চাই মেলি গোটেইখিনি ইয়াৰ পৰা ৰিটাৰ্ণ হৈছোঁ ইফালে গৈ পেলাই এনেকৈ গৈ এনেকৈ তলত সোমাই কেলৈ নখাইছা ভাল লাগিলে নে বাবি বহুত ভাল লাগিছে ন ইয়াৰ ফ্ৰেণ্ডৰ মানে দাদাৰ ঘৰলৈ আহিছোঁ আৰু ইয়াত জাষ্ট সোমাইছোঁ আমি অলপ সময় ৰ'ম আৰু তাৰপিছত আকৌ যোৰহাট যামগৈ ঘৰত আকৌ বুলি আহিছিলা যে ঘৰলৈ আহিছিলা আমি শিৱসাগৰ টাউনৰ পৰা বাইপাছ মানে এনেকৈ আহিলোঁ এতিয়া আপোনাৰ গৌৰীসাগৰ পালোঁহি গৌৰীসাগৰতে অলপ ৰ'বলগীয়া হ'ল মোৰ ফ্ৰেণ্ডৰ অলপ প্ৰব্লেম তাতে ৰৈ আছোঁ আৰু তাহাঁতি অলপ টয়লেট গৈছে আৰু আমি এইখিনিতে ৰৈ আছোঁ কি হ'ল মা আৰু এঘণ্টামান পিছত আমি ঘৰ পামগৈ আৰু আপোনালোক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব